হেল্ল' এভৰিৱান, আজি গ'লোঁ ডিউটি শেষ কৰি 6 মাইলৰ ওচৰতে হৈ থকা ইণ্ডিয়া মেগা ট্ৰেডছত। চাওকচোন কিমান সুন্দৰকৈ সজাই তুলিছে। গছৰ ওপৰৰ পৰা গছৰ তললৈকে এই লাইটবিলাক, সৰু সৰু লাইটবিলাক কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? ডিউটি শেষ কৰাৰ পিছত ইমানেই ভাগৰ লাগে, যাবলৈ ক'তোৱে মন নাযায়। কিন্তু আজি কি হ'ল মানে, মোৰ বাৰ ছোৱালী এজনী আহিছে। তাই মানে ক'লে মাহী অলপমান ব'লা ক'ৰবাত ফুৰি আহোঁগৈ। সেইকাৰণে ভাবিলোঁ তাইক বেলেগনো ক'লৈ লৈ যাম। ওচৰৰ কেইজনমানৰ মুখত শুনিলোঁ ওচৰতে বোলে মেগা ট্ৰেড শ্ব' হৈ আছে, তাতে বোলে বহুত ধুনীয়াকৈ ফটো মাৰিব পাৰিবি, ইমান ধুনীয়াকৈ সজাই থোৱা আছে, তালৈকে যাব পাৰিবি বুলি কোৱাত তাইক তালৈকে লৈ আহিলোঁ। সঁচাকৈ আহি দেখিছোঁ যে ইমান ধুনীয়াকৈ সজাই থৈছে। মানে বাহিৰখন দেখিয়ে মানে এনেকুৱা লাগিছে যে ভিতৰত যে আৰু বেলেগ ধৰণে কিবা আছে তেনেকুৱা লাগিছে, কিন্তু গম নাপাওঁ কি আছে। বলকচোন যাওঁ ভিতৰলৈ সোমাই, কি আছে চাওঁগৈ। সোমায়ে দেখিলোঁ বাপৰে কি ধুনীয়া ধুনীয়া বস্তু আছে। মানে এনেকুৱা লাগে যে গোটেইখিনি লৈ পিনি ঘৰলৈ লৈ আহোঁ এনেকুৱা লাগে, কিন্তু কি কৰিব আৰু, মাহৰ লাষ্ট যিহেতু চেলাৰী নাই, একো ল'ম বুলি ভাবিবই নোৱাৰি। কিন্তু যি কি নহওক, ইয়াৰ ভিতৰত সোমাই এনেকুৱা লাগিছে, তাত মানে আপোনাৰ খোৱা বস্তুৰ পৰা আৰম্ভ কৰি গোটেই মানে পিন্ধা, ঘৰত সজোৱা মেলা সকলোবোৰ বস্তু আছে। কিন্তু গৈ পালোঁগৈ এইখন পাপৰৰ দোকান নে কি নাজানো, কিন্তু তাত মানে এইবিলাক কিবা কিবি চবেই টেষ্ট কৰি আছে। সেইকাৰণে ভাবিলোঁ ময়ো অলপমান যাওঁ, গৈ অলপমান টেষ্ট কৰি চাওঁচোন কিনো হয়। বস্তুটো মানে একদম পাপৰৰ নিচিনাই, কিবা কিবি বেলেগ বেলেগ ফ্লেভাৰৰ বনোৱা আছে। এইটো বিটৰ টেষ্ট কৰি চালোঁ, অনিয়ন আছিলে, অনিয়ন টেষ্ট কৰি চালোঁ, আৰু কিবা কিবি বহুত কিবা কিবি আছিলে। কিন্তু টেষ্ট কৰাত এনেকুৱা শ্ব'বিলাক হ'লে মানে যি নহওক, মই টেষ্ট কৰাত একদম উস্তাদ আৰু। মানে মই আগে ভাগে টেষ্টহে কৰি চাওঁ, প্ৰত্যেকটো বস্তু টেষ্ট কৰি মানে লাষ্টত দৰদাম মানে নিমিলেগৈ আৰু, আনিবগৈ নোৱাৰোঁ, কিন্তু টেষ্টটো কিন্তু কৰি চাওঁ। চাওকচোন বাৰ্বিজনী কিমান মৰম লাগিছে। এনেকুৱা লাগে ন সদায় যে সৰুৱে হৈ থাকিলোঁহেঁতেন, তেতিয়া এইবিলাক সকলোবিলাক বস্তু মানে একদম চববোৰ মানে ল'লোঁহেঁতেন। এতিয়া ডাঙৰ হ'লোঁ ন, ডাঙৰ হৈ পিনি এতিয়া নিজে বস্তুবিলাক মানে নিজেই কিনিব লাগিব, কোনো নিদিয়ে আৰু। সেইকাৰণে কি কৰিম আৰু, এনেকৈ চাই মেলি মনটো সান্তনা লভিছোঁ আৰু। কি কৰিম আৰু, মই মানে এইবিলাক অৰ্ণামেণ্টছবিলাক দেখিলে মানে ক'ব নোৱাৰা হৈ যাওঁ। এইবিলাক দেখিছে কিমান ধুনীয়া লাগিছে। মই মানে এইবিলাক বস্তু দেখিলে পগলা হৈ যাওঁ। পিন্ধিবলৈ কিন্তু মোৰ টাইম নাই, বা মই পিন্ধিবলৈ একো জেগাও নাইকিয়া, অকল ডিউটি। কিন্তু মই দেখিলে মানে ক'ব নোৱাৰা হৈ যাওঁ। তাৰপিছত গৈ পালোঁগৈ খোৱা বস্তুবিলাক, চানাবিলাক চাই গৈ আছোঁ। আৰু তাৰপিছত অদ্ভুত কিবা এটা দেখিলোঁ, মানুহবিলাকে চবেই মানে বহি কৰি আছে। ময়ো অকণমান বহি ট্ৰাই কৰিছিলোঁ, বাপৰে পিঠিটো গুটগুটি নিচিনা হৈ গৈছে, কিবা মানে কিলকিলাই গৈছেগৈ। ভাল লাগিলে বাৰু দেই। গৈ পালোঁগৈ। আচাৰ টেঙা দেখিলেতো ছোৱালী মানুহৰ লোভটো লাগেই, কিন্তু মই একদম চকুটো মুদি আঁতৰি আহিছোঁ, কাৰণ 150 টকা। যোৱাবাৰ আকৌ 100 টকা আছিল। এইখিনি চাওকচোন, চানা দেখি খাওঁ লাগিছেনে বাৰু? মই আৰু দেখি পিনি ৰ'ব নোৱাৰিলোঁ। মইতো মানে টেষ্ট কৰা মানুহ, সেইকাৰণে মই এটা টেষ্ট কৰিয়ে চালোঁ, কিন্তু ইমান ভাল নালাগিলে। টান লাগিলে, ভালটো টেষ্ট নকৰিলোঁ। গৈ পালোঁ অন্য এখন বিপণী। এইখন চাওকচোন, ইয়াত ধুনীয়া গিফ্ট আছে। মানে এইবিলাক দেখিছে নহয় কিমান ধুনীয়া লাগিছে। তাত আপুনি কাৰোবাক দিব বিচাৰিলে ধুনীয়া গিফ্ট আছে, কিন্তু দামবিলাক বহুত বেছি, সেইকাৰণে ভাল নালাগে। তাৰপিছত গ'লোঁ চিধা মই নীলা ৰংটো দেখিলে ৰ'ব নোৱাৰা জেগাটোত, য'তে নীলা দেখোঁ ত'তে ৰখি দিওঁ মানে। আৰু চাওকচোন এইটো ফাৰ্নিচাৰ মোৰ ইমান ভাল লাগিছে। মোক দিয়াত বোলে মানৱে এইটো মোক গিফ্ট দিব। মানে মোৰ ফ্ৰেণ্ড হয় আৰু মোৰ ষ্টাফৰে হয়। এইটো দেখিছেনে কেনেকৈ ঢেল খাই পৰি দিছে। ই মানে মোক গিফ্ট দিম বুলি কৈছে। সেইটো ড্ৰাই ফ্ৰুটছ কাৰ প্ৰিয় বাৰু? মোৰ কিন্তু বহুত প্ৰিয়। ভিতৰৰ পৰা ওলাই আহিলোঁ, চাই মেলি হৈ গ'ল। আমাৰনো কাম আৰু চোৱা আৰু ফটো মৰা আৰু ফুৰাহে, বেলেগটো আমাৰ একো নাইকিয়া। লোৱা বুলিতো আমাৰ বিশেষ একো নাইকিয়া। এনেকুৱা শ্ব'বিলাকত গৈ অকল ফটোহে মাৰি থাকোঁ। ওলাই আহি লগ পালোঁ লগৰ দুজনমানক, দুখনমান ফটো তুলিলোঁ। ব্যস্ততাৰ মাজতে এনেকৈ কেতিয়াবা অলপমান মুকলিমুৱাকৈ ওলাই যাব পালে মনটো সঁচাই বহুত ভাল লাগে ন। আচলতে লগ বন্ধুবোৰ নোহোৱাৰ কাৰণে আজিকালি ক'তো যাব নোৱাৰোঁ। যি কি নহওক, দিনটোৰ অন্তত অলপমান হাঁহি ফূৰ্তি কৰিলোঁ। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।